বিশাল সভা এখন আয়োজন কৰিছে কেনেকুৱা নাই ভাল সবতে ভাল অকল ইয়াত বুলি নহয় কাৰণ ৰাইজৰ বাবে আজি অকল এনডি আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছে অসমত যিজনে অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠী ইয়াৰ সকলো সমস্যা ইয়াৰ লগতে ব্যক্তিগত জীৱনটোত দুখীয়া মানুহৰ পাকঘৰলৈকে যাতে কোনো ল'ৰা ছোৱালী লগলৈ নাথাকে একাপ চাহ খাব নোপোৱাকৈ নাথাকে কোনো পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এটকা দুটকা মানে অভাৱৰ কাৰণে স্কুললৈ যাব নোৱাৰে কলেজলৈ যাব নোৱাৰে এইবিলাক কামটো কৰি আছে গতিকে অসমৰ ৰাইজে তাৰ বাদে দ্বিতীয় কাকনো কল্পনা কৰিব গতিকে ইয়াৰে সেইবিলাক এটা পৰিণাম যিবিলাক দৃশ্য দেখি আছে ৰাইজে ফুললি মানে চবে জানে যে হিমন্ত য'ত আছে তাত ৰাইজে চবে আছে কিমান ভোটত আশাবাদী সব ভোটদান কিমান হয় সেইটোৰ ওপৰত বিপুল ভোটত জয়যুক্ত হ'ব কাৰণ তামোলপুৰত যিমান মানে দল বা পাৰ্টিয়ে দিছে তেওঁলোকে কোনেও এজনো ৰাইজক আশ্বাস দিব নোৱাৰে কাৰণ তেওঁলোকে দাবীহে কৰিব এটা দাবী কৰা মানুহৰ লগত থাকিব না অলৰেডি দিয়া মানুহৰ লগত থাকিব গতিকে ৰাইজে কোনো পাৰ্টিক মানে ভোট নিদিয়ে আনপিনে আপোনাৰ বিৰোধী আপোনাৰ এই আছে প্ৰমোদ বড়ো প্ৰাক্তন BTC চিফ নাই এতিয়া তেওঁ প্ৰাক্তন আছে আগতে BTC চিফ হৈ থাকিও UPPL কোনো ভোট নাপালে ৰাইজৰ চৰকাৰ কৰিব নোৱাৰিলে আৰু প্ৰত্যেকটা যদি UPPLৰ পিছৰ কথাবিলাক যদি চাওঁ প্ৰত্যেকটা মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিৰ হৈ পেলাই তেওঁলোকক চবতে কৰি আহিছে শেষত প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাজ্যসভাত মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি দলে তেখেতক ৰাজ্যসভালৈ পঠোৱাৰ ব্যৱস্থাটো কৰিছে গতিকে সদায় বিজেপি আছিলে প্ৰমোদ বড়োৰ তেওঁৰ ৰাজনীতিক জীৱনটোত আৰু এতিয়া বিজেপি তেওঁৰ লগত নাই তেওঁ অকলশৰীয়া গতিকে সেইকাৰণে মই ভাবোঁ সেইটো আৰু প্ৰাসংগিক নহয় দাবী কৰি আছে 12টা চিট পাব কিন্তু যেতিয়া 12টা চিট পাব বুলি কয় আপোনালোকে জানি ল'ব তাৰমানে এটাও নাপায় নাই নাই যদি 12টা চিট পাব বুলি কয় আপোনালোকে সাংবাদিক আপোনালোকে য'ত জাগাতে সোমাইছে তাৰমানে এটাও নহয় গতিকে মানুহক উৎসাহ দিবলৈ মানে কাৰ্যকৰ্তাক এইখিনি কথা তেখেতে ক'ব কিন্তু BTCত 15টাই NDA পাব BTCৰ ৰাইজে উন্নয়ন য'ত তেওঁলোকে তত তামোলপুৰ উন্নয়ন কৰা যিয়ে নকৰা কিন্তু তামোলপুৰৰ উন্নয়নৰ গুৰিত কোন আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ আজি মেডিকেল কলেজ বনাইছে তেওঁ আজি জিলা বনাই দিছে তেওঁ আজি পাগলা দলং বনাই দি দিছে তেওঁ আজি মডেল কলেজ দিছে এইটো তামোলপুৰ ৰাইজে নাজানে নেকি যে সেই উন্নয়নৰ আঁৰত মানুহজন কোন গতিকে চবেই জানে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া বা কোনোবা আপচু তেওঁলোকে কৈছেহে মাত্ৰ বিচাৰিছেহে মাত্ৰ কিন্তু কৰা মানুহজন ডাঙৰ না বুলি মানে বিচাৰা মানুহজন ডাঙৰ নিশ্চয় কৰা মানুহজনে আমাৰ প্ৰভু হয় এইটো তামোলপুৰ ৰাইজে চবে জানে স্যাৰ প্ৰমোদ বড়োৱে কৈছে আপুনি ইলেকশ্যন খেলিবলৈ তামোলপুৰলৈ আহিছে পিছত তামোলপুৰ বাহিৰত খবৰ নল'ব শুনা মই তামোলপুৰলৈ মানুহ প্ৰমোদ বড়ো ডাঙৰে আগতেও মই তামোলপুৰত আছোঁ ৰাজনৈতিকভাৱে ইয়াৰ পিছতো প্ৰমোদ বড়ো যেতিয়া আছে তেতিয়াও মই আছোঁ যেতিয়া মই কি কয় আপোনাৰ অসম বিধানসভাৰ অধ্যক্ষ হৈছিলোঁ মই তামোলপুৰত গোটেই আমাৰ যিবিলাক বয়োজ্যেষ্ঠ লোক তেওঁলোকৰ লগত চাহ পানী খাই মত বিনিময় কৰি সেৱা কৰিছিলোঁ যে আপোনালোকৰ আশীৰ্বাদত মই তামোলপুৰৰ পৰা যাই ফালে বিধানসভাৰ অধ্যক্ষ হ'লোঁ গতিকে এইখিনিতো মানে কেতিয়া কৰে মানুহে যেতিয়া নিজৰ জেগা নিজৰ মানুহ গতিকে ৰাইজে জানে যোনে যি নকওক তামোলপুৰৰ ইতিহাসত ৰাজনৈতিকভাৱে বিশ্বজিৎ ডেইমাৰে যিদিনাৰ পৰাই কাম কৰি আহিছে সেইদিনাৰ পৰা সদায় ৰাইজৰ লগত আছে ৰাইজক যেতিয়াই লাগে ইয়াতো কিমান দিনৰ লগত কোনো কথা নাই যদি ৰাইজে মানে বিচাৰে তেতিয়া যিকোনো সময়তে পাব